নমস্কাৰ, সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল। মই সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ আৰু মোৰ সৰু সৰু কথা মোৰ নামৰ এই চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই কৈছোঁৱে সৰু সৰু কথা মোৰ চেনেলটোত মই কিছুমান সৰু সৰু কথা কওঁ আৰু আজিও মই সেই সৰু কথাই ক'ব খুজিছোঁ। আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি, সেই উপলক্ষে মই মন্দিৰলৈ গ'লোঁ। মন্দিৰত অকণমান গাখীৰ দিলোঁ, পানী দিলোঁ আৰু মেইন বন্তি গছত মই তেল দিলোঁ, বেলপাত কেইটামান দিলোঁ আৰু দি পেলাই মই ঘৰলৈ আহিলোঁ। আৰু সেই মন্দিৰলৈ যাওঁতেই মোৰ আজি অস্ত্ৰৰ কথা মনত পৰিলে আৰু সেইকাৰণে মই এই ক্ষুদ্ৰ ভিডিঅ'টো বনালোঁ। সেই অস্ত্ৰটোবিধ হৈছে পাশুপাত অস্ত্ৰ, শিৱৰ পাশুপাত অস্ত্ৰ। গতিকে মই দেৱী দেৱতাসকলৰ 8বিধ অস্ত্ৰৰ কথা ক'ব খুজিছোঁ আৰু এই 8বিধক একেলগে অস্ত্ৰ বজ্ৰ বুলি কোৱা হয়। এই 8বিধ অস্ত্ৰ বজ্ৰ হৈছে যেনে বিষ্ণুৰ সুদৰ্শন চক্ৰ। আমি জানো বিষ্ণুৱে সুদৰ্শন চক্ৰ লৈ পেলাই প্ৰৱেশ কৰে ভাওনা আদিত বা থিয়েটাৰ আদিত। বিষ্ণুৰ হৈছে সুদৰ্শন চক্ৰ, শিৱৰ হৈছে পাশুপাত অস্ত্ৰ, ব্ৰহ্মাৰ হৈছে অক্ষ, তাৰপাছত আহিলে বৰুণৰ হৈছে নাগপাশ, ইন্দ্ৰৰ হৈছে বজ্ৰ, যমৰ হৈছে দণ্ড, কাৰ্তিকৰ হৈছে শক্তি আৰু মা দুৰ্গাৰ হৈছে তৰোৱাল। ধন্যবাদ।